গণপতয়ে নমঃ। নমস্কাৰ, জ্যোতিষ জিজ্ঞাসালৈ আপোনালোকক স্বাগতম। সৌভাগ্যই বাৰু আপোনাক লগ দিয়া নাই নেকি? এজন মানুহে জীৱনত কৃতকাৰ্য হ'বৰ বাবে সৌভাগ্যই লগ দিয়াটো খুবেই প্ৰয়োজন। আপুনি নিশ্চয় জীৱনত বহুত কষ্ট কৰে, দিনে ৰাতিয়ে প্ৰচুৰ সংগ্ৰাম কৰে, তথাপিতো কিন্তু সফল নহয়। কাম এটা সুন্দৰকৈ হৈ শেষ হোৱাৰ সময়ত কিন্তু হৈ নুঠেগৈ। মই বহুত ছাত্ৰ ছাত্ৰীক দেখিছোঁ, তেওঁলোকে খুব কষ্ট কৰে, গোটেই বছৰ দিনে ৰাতিয়ে পঢ়া শুনা কৰে, অথচ যেতিয়া ৰিজাল্ট দিয়ে ভবামতে ফল নাপায়। কিয় এনে হয়? কিয় বাৰে বাৰে আমি অকৃতকাৰ্য হওঁ ভাবি চাইছেনে? কাৰণ সৌভাগ্যই আমাক লগ দিয়া নাই। আনহাতে বহুত ব্যক্তি দেখিব যিসকলে বৰ বেছি কষ্ট বা চেষ্টাও নকৰে, কিন্তু ভবাতকৈ বহু বেছি ফল পায়। তেওঁলোকক সৌভাগ্যই সদায় লগ দিয়ে। সৌভাগ্যই আপোনাক লগ দিয়াটো বিচাৰিছে নেকি? যদি বিচাৰিছে, নিশ্চয় উপায় আছে। পলম নকৰাকৈ মই কোৱা উপায়টো কৰি লওক। ইয়াৰ বাবে আপোনাক লাগিব এজোপা নীলা অপৰাজিত ফুলৰ পুলি, ফুল ৰুবৰ বাবে এটা টাব, অলপ সৰিয়হৰ তেল যিটো আমি ঘৰত ব্যৱহাৰ কৰোঁ, আৰু এটা সৰু মাটি বা লোহাৰ মলা। লোহা হ'লে বেছি ভাল হয়। এতিয়া এখন সৰু ক'লা কাপোৰ, ক'লা ৰং আপুনি গোটাই ল'ব আৰু অলপ ক'লা ৰঙৰ সূতা। কোনো এটা শনিবাৰে সন্ধিয়া সূৰ্য অস্ত যোৱাৰ ঠিক এঘণ্টামানৰ ভিতৰত এই উপায়টো কৰাৰ চবতকৈ উপযুক্ত সময়, কাৰণ সেই সময়ত শনিদেৱৰ হোৰা চলি থাকে। প্ৰথমে আপুনি টাবটোৰ বাবে প্ৰয়োজনীয় সাৰুৱা মাটিখিনি যোগাৰ কৰি ল'ব। এতিয়া মাটি বা লোহাৰ মলাটোত কিছু সৰিয়হৰ তেল অৰ্থাৎ মিঠাতেল ভৰাই ল'ব। এই পাত্ৰটো সাৱধানে এখন ক'লা কাপোৰে মেৰিয়াই ল'ব। ঘৰত যদি ক'লা কাপোৰ নাথাকে তেতিয়া আপুনি বেলেগ কাপোৰ ল'লেও হ'ব। তেতিয়া কিন্তু ক'লা সূতাৰে সেই কাপোৰখন পকাই বান্ধি দিব। এই কাৰ্যটো কৰি থাকোঁতে ভগৱানৰ শ্ৰীচৰণত বা প্ৰকৃতিৰ ওচৰত পূৰ্ণ মনোযোগেৰে সৌভাগ্যৰ বাবে কিন্তু প্ৰাৰ্থনা কৰি থাকিব লাগিব। অৰ্থাৎ মনে হ'বলগীয়া কামটো সফল হৈছে, এনেকুৱা এটা ভাৱ লৈ ভগৱানক প্ৰাৰ্থনা কৰি থাকিব। এতিয়া আপুনি উত্তৰ দিশলৈ মুখ কৰক। এতিয়া তেল ভৰ্তি পাত্ৰটো আপোনাৰ মূৰৰ ওপৰেৰে সোঁফালৰ পৰা বাওঁফাললৈ অৰ্থাৎ ক্লকৱাইজ দিশত 7 পাক ঘূৰাব আৰু আপুনি কৰ্মটোৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিব আৰু তাৰপিছত টাবটোৰ তলত ৰাখিব। এতিয়া সাৰুৱা মাটিখিনি টাবটোত ভৰাই আপোনাৰ সৰু মলাটো মাটিৰে ঢাকি তাতে পুলিটো ৰুই দিব আৰু তাত অলপমান পানী দি দিব। অপৰাজিতা ফুলজোপাক সংস্কৃতত বিষ্ণুকান্তা বুলি কোৱা হয়। কিয় কয় জানেনে? কাৰণ শ্ৰী বিষ্ণুৰ সকলোতকৈ প্ৰিয় ফুল। এতিয়া শ্ৰদ্ধাৰে মৰমেৰে আপুনি ফুলজোপাৰ যতন লওক। ফুলজোপা বাঢ়ি আহিব, দেখিব সৌভাগ্যৰ দুৱাৰো লাহে লাহে আপোনাৰ কাৰণে খোল খাই যাব। 2 মাহ 3 মাহৰ ভিতৰতে ফুলজোপা ফুলিব আৰু সেই ফুল ভগৱানৰ শ্ৰীচৰণত আপুনি দি সেৱা কৰিব। আৰু এটা কথা কৈ থওঁ, আপুনি জন্মকুণ্ডলীৰ পৰা আপুনি জানি ল'ব আপোনাৰ ভাগ্য প্ৰতিকৰণ। ইয়াৰ বাবে আপুনি এটা কাম কৰিব, জন্মকুণ্ডলীৰ জ্যোতিষ অধ্যয়নৰ যিটো মোৰ চিৰিজ, তাৰ পাৰ্ট 3টো আপুনি চাৰ্চ কৰি ল'ব, য'ত আপোনাৰ লগ্নৰ ৰাশিৰ কথা মই কৈছোঁ। এই কুণ্ডলীৰ যিটো 9 নম্বৰ ঘৰ, স্নান হাউচ, তাৰ মালিকজনেই হ'ব আপোনাৰ ভাগ্যপতি। ভিডিঅ'টো চালে আপুনি বুজি পাব। এতিয়া পুৱা গধূলি আপুনি জন্মকুণ্ডলী ভাগ্যৰ মালিকজনকো সদায় প্ৰাৰ্থনা কৰিব। মই কথা দিছোঁ, ভাগ্যই আপোনালোকক লগ দিবই। ধন্যবাদ। চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব, লগতে লাইকো কৰিব।